নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ। আৰু আজি বনাব লৈছোঁ কঁঠালৰ মুচিৰ আচাৰ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে এয়া সৰুকৈ কঁঠালৰ মুচি এটা লৈ লৈছোঁ। ধুনীয়াকৈ চফা কৰি টুকুৰা টুকুৰ কৰি ল'ম। এতিয়া এটা চচ বহাই দিছোঁ। তাতে দি দিছোঁ কঁঠালৰ টুকুৰাকেইটা আৰু দি দিছোঁ পানী। ধুনীয়াকৈ বুৰ যোৱাকৈ পানী দিছোঁ। দি দিছোঁ নিমখ আৰু হালধি আৰু কঁঠালখিনি উতলাই লৈছোঁ। উতলাই ধুনীয়াকৈ এটা কোমল হোৱালৈকে বইল কৰি ল'ম। আৰু বইল কৰি হোৱাৰ পিছত ধুনীয়াকৈ পানীৰ পৰা উঠাই চেকি লৈছোঁ। আৰু ধুনীয়াকৈ চালনী এখনত সজাই ইয়াত ৰ'দৰ কাৰণে ৰ'দত দি দিছোঁ শুকাবলৈ। আৰু এয়া আবেলি উঠাই আনিলোঁ। এয়া টুকুৰাকেইটা ধুনীয়াকৈ শুকান হৈ পৰিছে। ইয়াতে পানী এতিয়া ৰৈ থকা নাই। এতিয়া কৰি দিছোঁ মছলা প্ৰিপাৰেশ্যন। এফালে কেৰাহী এটা পাতি লৈছোঁ। তাতে দি দিছোঁ এচামুচ চফ, এচামুচ ধনিয়া গুটি, এচামুচ কালা জিৰা, এচামুচ জিৰা, এচামুচ জনি গুটি আৰু কেইটামান শুকান জলকীয়া, 15 পৰা 20টা জালুক আৰু এচামুচ মেথি গুটি। এইখিনি ধুনীয়াকৈ এতিয়া গৰম কৰি লৈছোঁ আৰু ধুনীয়াকৈ এটা ফ্লেভাৰ ওলালৈকে ভাজিম, বেছি ভাজিব নালাগে। আৰু এতিয়া উলিয়াই ল'লোঁ গোটেইখিনি। এটা মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। মছলাখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এটা শুকান কেৰাহীত ৰাখি দিছোঁ। আৰু এতিয়া ভিনেগাৰত তিয়াই ৰাখিছিলোঁ 2 চামুচ শুকান সৰিয়হ। এইখিনি মই এটা পেষ্ট বনাই ল'ম। এতিয়া ধুনীয়াকৈ পেষ্ট তৈয়াৰ হৈ গৈছে আৰু এইখিনি মছলাখিনিৰ লগতে দি দিছোঁ। এতিয়া ইয়াতে দি দিছোঁ নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ। এইখিনি এতিয়া এনেকৈ ৰাখি দি এফালে কেৰাহী এটাত পাতিত গৰম কৰি লৈছোঁ। তাতে দি দিছোঁ 1 কাপমান মিঠাতেল। মিঠাতেলখিনি ধুনীয়াকৈ গৰম হৈ উঠিছে আৰু গৰম হওঁতে গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া দি দিছোঁ অলপমান পাঁচফোৰণ আৰু চেক কৰি চাইছোঁ কিমান গৰম হৈছে। এতিয়া কুহুমীয়া গৰম হৈ উঠাৰ লগে লগে তেলখিনি ইয়াতে মছলাত দি দিছোঁ। তেলখিনি বহুত গৰম হৈ গৈছিলে। সেইখিনি ধুনীয়াকৈ ঠাণ্ডা কৰি ল'ব লাগে, কিন্তু ইমানো ঠাণ্ডা কৰিব নালাগে। এটা কুহুমীয়া যাতে ভাৱটো ৰৈ যায় তেনেকুৱাতে তেলখিনি দি দিছোঁ। ধুনীয়াকৈ মছলাৰ লগত মিক্স কৰি তেলখিনি এতিয়া দি দিছোঁ শুকাই ৰখা কঁঠালৰ টুকুৰাকেইটা আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰিম। আৰু এইখিনি এতিয়া বৈয়ামত নভৰাওঁ, মই কাইলৈ এনেকৈ আকৌ কেৰাহীটোৰ সৈতে ৰ'দত দিম। এতিয়া ঢাকি ৰাখিছোঁ আৰু কাঁচৰ বৈয়াম এটাত পিছদিনা ভৰাই লৈছোঁ। ধুনীয়া দেখা হৈছে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।